নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ৰাজা বাইলুং ব্লগছ। আজি আমি জনপ্ৰিয় কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ তেখেতৰ লগত এটা বিশেষ কামৰ কাৰণে গৈ আছোঁ। আমি আজি কি কৰি আছোঁ কি নাই গোটেই ভিডিঅ'খিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান পাইছোঁহি বন্ধু নীল বৰ্ড লৈ তাৰ ঘৰত পালোহি আৰু ইয়াতে ঐশ্বৰ্য আছে। এতিয়া ঐশ্বৰ্য আৰু নীলক পিক আপ কৰি পেলাই আমি ক'ত গৈ আছোঁ সেইটো আপোনালোকক দেখাই থাকিম। তো চাই থাকক ভিডিঅ'টো। নীলৰ কষ্ট হ'ব অকণমান। আৰু এখন থাৰ কি বেলেগ এখন আপোনাৰ সেইখন তোমাৰ হেৰি হাৰ্ডটপ, আমাৰখন চফ্টটপ। এতিয়া বৰ্তমান এটা ষ্টুডিঅ'ত গৈ আছোঁ আমি। আমি যিটো কাৰণে আহিছোঁ সেই বিষয়ে বন্ধু নীলে ক'ব আপোনালোকক। কি হৈছিল কথাটো? কালি আচলতে আমি জন্মাষ্টমী উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছিলোঁ। গোটেই লগৰখিনি যাওঁতে বৈৰাগী মানুহ তেখেত গেটৰ ওচৰতে মানে আপোনাৰ বিন বজাই গীত পৰিৱেশন কৰি আছিলে। তাত আমি গোটেইখিনি আছিলোঁ বা বেলেগ মানুহো আছিলে ওচৰত। ইয়াত আচাৰ্য আগবাঢ়ি গৈ পেলাই গীতখিনি শুনিলে তেখেতৰ, আৰু তেখেতেও গম পালে পিছত ইয়েহা বুলি। তাৰপৰা তেওঁ নিজৰো কেইবাটাও গীত তেওঁ লিখি থৈছিলে, বনগীত। তাৰপিছত আজি মানে গোটেই গীতকেইটা মানে প্ৰায় এটামান গীত তেওঁ বাণীবদ্ধ কৰি দিম বুলি কথা দিছিলে কালি। তো সেইমতে আজি তেখেতক লৈ অহা হৈছে ইয়ালৈকে, যোৰহাটলৈকে, আমাৰ শ্যামলৰ ষ্টুডিঅ'ত। সেয়াই আৰু মানুহজনক এতিয়া তেখেতৰ ঘৰৰ পৰা আমাৰ ভাইটি দুজনমানে লৈ আহিছে। এই বস্তুখিনি মানে আপোনালোকে জনাৰ আগতে খালি ভিডিঅ'টো এবাৰ আপোনালোকে চাই লওক। এতিয়া এই বিশেষ ব্যক্তিজনক আমাৰ এই বগা গাড়ীখনত লৈ অনা হৈছে তেখেতক ক্ৰিয়ালৈ আজি। আমি এতিয়া তেখেতক আগবঢ়াই নিবলৈ গৈ আছোঁ। এইগৰাকী সেই বিশেষ ব্যক্তিগৰাকীক ইনষ্ট্ৰুমেণ্ট আছে বুলি নাজানো। এইখিনিতে বহক। মোৰ ডিব্ৰুগড়। হয়। আপোনাৰ ভাল নামটো? নৰেন চেতিয়া। ডিব্ৰুগড় কোন জেগা? কুটুহা। কি ক'লে? কুটুহা বুলি কয়। কুটুহা। ইয়াত ক'ত থাকে আপুনি? ইয়াত এতিয়া বৰ্তমান এই মাহটো ঢেকীয়াখোৱা নামঘৰতে থাকিব লাগিব। অকলে আহিছে নে? মা আহিছে লগত। আহি গীত মাত পৰিৱেশন কৰি থাকোঁতে হঠাতে কালি আমাৰ
গায়ক আচাৰ্য বৰপাত্ৰ গোহাঁই তেখেতক লগ পালোঁ নহয়। ময়ো যে গম নাপাওঁ তেখেত যে আহি আছে মোৰ গান শুনি আছে, সেইটো মানে মই ভবাই নাই। ঠিক তেনেকুৱাতে মানে এজনে ক'লেহি যে আমাৰ গায়ক এজন আহি আছে, আপোনাৰ গান শুনিলে, শুনি আপোনাক শুনাও দি থৈ গৈছে। এই বহুত দিনৰ পৰা মানে বহুত জেগাত গৈছোঁ, কিন্তু তেনেধৰণে মই ৰেকৰ্ডিং কৰি দিম বা আগবঢ়াই নিম সেইটো পোৱা নাই ৰাইজৰ মাজলৈ, সেইষাৰ কথা প্ৰতিভাখিনি আগবঢ়াই নিম বুলি তেনেধৰণে কোনো মানে কওঁতা মানুহ নাই। সেইষাৰ কথা কওঁতা কিন্তু আজিলৈকে তেখেতৰ বাদে কালি গম পাই গ'লোঁ। তেখেতে কালি ক'লে মোক যে মই আপোনাক কাইলৈ গান ৰেকৰ্ডিং কৰিবলৈ মই নিবলৈ আহিম। তাৰপৰা তেখেতে ঠিক আজি প্ৰায় ঢেকীয়াখোৱা নামঘৰৰ পৰা আনি মোক এটা গান ৰেকৰ্ডিং কৰিছে। আৰু তেখেতৰ প্ৰতি মই ভৱিষ্যতৰ মানে বহুত মানে পৰিকল্পনা, তেখেতেও আগবাঢ়ি যাওক আৰু আমাৰ বিকলাংগ ঠিক মোৰ দৰে আনকো যাতে আগবঢ়াই পায়, তেনেহ'লে তেনেদৰে আগবঢ়াই নিব বুলি মোৰ ফালৰ পৰা অনুৰোধ। মানে আজি মনটো ভাল লাগিছে, আজি মনটো মানে বেলেগ ভাল লাগিছে। মই আৰু ভবাও নাই তাৰমানে এনেকুৱা যে পৰিস্থিতি এটা হ'ব আৰু এনেকুৱা পৰিৱেশ এটালৈ। ঢেকীয়াখোৱা নামঘৰ কিবা এটা আহিয়ে মই মানে আগবাঢ়ি যাব পাৰিছোঁ বুলি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আৰু লুই তৰ বানেৰে উলাই নিলে ঘৰখনি বনৈ পাৰতে এতিয়া আমাৰ চাহৰ পৰ্ব চলি আছে, অলপ ব্ৰেক লোৱা হৈছে। কাং কাং কায়ু বজাৰতে দাঙে বজাৰতে ক্ৰদাঙে বজাৰতে নকৰে পামাঙে বজাৰতে নকৰে পামাঙে ইউৰোফনিক্স বুলি এটা ষ্টুডিঅ'ত আছোঁ। ইয়াতে মানুহজনৰ ৰেকৰ্ডিংটো চলি আছে, ভিতৰত ৰেকৰ্ডিংটো চলি আছে কাৰণে কথা ক'ব পৰা নাই একো। ৰেকৰ্ডিং এটা কৰি আছোঁ। সূৰ্য মানে এজন সুন্দৰ মানুহজন কালি ঢেকীয়াখোৱা নামঘৰত গৈ তেখেত পালেগৈ। মানুহজনক আজি ইয়াত তুলি আনি পেলাই তেওঁক আজি ষ্টুডিঅ'ত এটা গান গাবৰ কাৰণে লৈ আহিছে। এয়া আমাৰ লগত আছে প্ৰদীপ দা নিউজ লাইভৰ। ক'বলৈ একচুৱেলি কি শেহতীয়াকৈ অসমৰ নতুন প্ৰজন্মৰ বহু শিল্পীয়ে তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ উপৰিও তেওঁলোকে বিভিন্ন প্ৰতিভাক আগবঢ়াই নিবলৈ চেষ্টা কৰে। এয়া প্ৰশংসনীয় পদক্ষেপ। আমি অকল নিজে আগবাঢ়ি গ'লে নহ'ব, আমাৰ সমাজৰ যিসমূহ লোক আছে, তেওঁলোকৰ যিসকল প্ৰতিভা আছে, বিকশিত কৰিবলৈ তেওঁলোকে প্লেটফৰ্ম পোৱা নাই, তেওঁলোকক আমি আগবঢ়াই নিয়াটো আমাৰ সমাজখনৰ দায়িত্ব, যিটো আশ্চৰ্যই কৰি দেখুৱাইছে। বৰ সুন্দৰ কথা কৈছে। এয়া আমাৰ লগত আছে আশ্চৰ্য কিবা এটা কোৱা। নৰেন্দাক আমি কালি আচলতে ঢেকীয়াখোৱাতে পাইছিলোঁ, আমাৰ প্ৰদীপ দাই ক'লেই। আৰু আজি আচলতে খুব ধুনীয়া দুটি গীত, মিচিং গীতটোতো ক'বই নালাগে, খুব ধুনীয়া গীত। তেখেতে গাইডটো গাই দিলে আৰু আমি গোটেই শ্যামলে কৰিব এৰেঞ্জমেণ্টখিনি, আমি গোটেইখিনি আছোঁ ইয়াতে। আৰু ভাস্কৰো আছে, আমাৰ হোমেন আছে, গোটেইখিনি আমি লগ হৈ গীতটি কৰি যিমান সোনকালে বাৰু গীতটি ৰিলিজ দিবলৈ আমি চেষ্টা কৰিম। গীতটি ৰাইজে কোনটো চেনেল বা কিহত সেইটো আমি অকণমান পৰৱৰ্তী পৰ্যায়ত জনাব পাৰিম কেনেকৈ কি কৰা হয়, বা তেওঁকো আমি এটা চেনেল খুলি দিলে ভাল হ'ব। তেওঁৰ ইউটিউব চেনেলটো আমি যদি খুলি দিব পাৰোঁ, হয়, বা যোনটো কৰিলে ভাল হয়, যোনটো কৰিলে তেওঁৰ কাৰণে ভাল হ'ব, হয় নহয়? অঁ, তেওঁ যদি আমি চেনেল এটা খুলি দিব পাৰোঁ, তেওঁৰ নিজৰ গীতসমূহ গাই পেলাই তাত আপলোড কৰি থ'ব পাৰিব। সঁচাকৈ বন্ধুসকল বিৰাট এটা ভাল সুন্দৰ পদক্ষেপ লৈছে, চবেই হাতত লৈছে। আমি সকলো তেখেতৰ লগত আছোঁ। মই নামঘৰতে আছোঁ, নামঘৰতে আছে, খোৱা বোৱা চব তাতে? খোৱা বোৱা চব তাতে। অঁ, কেতিয়া আহিলে আপুনি? মই কালি আহিলোঁ। কালি আহিলে। আৰু ইয়াত কেইদিন থাকিব? ইয়াত আৰু থাকিম কেইদিনমান, প্ৰায় ভাদ মাহটোত থকা হ'ব। ভাদ মাহটো থকা হ'ব। হয়। আচ্ছা, আপোনাৰ ঘৰত পৰিয়ালত কোন কোন আছে? পৰিয়ালত আমাৰ ঘৰত আমাৰ শ্ৰীমতী আছে, তাৰপৰা ছোৱালী 3জনী, ল'ৰা এটি। আৰু ঘৰটো ডিব্ৰুগড়ৰ ক'ত কৈছিলে? ডিব্ৰুগড় কুটুহা। কুটুহা।
আজি মনটো কেনেকুৱা লাগিছে আপোনাৰ? আজি মনটো মোৰ যথেষ্ট ভাল লাগিছে, ক'ব পৰা নাই, বিকাশ কৰিব পৰা নাই, প্ৰকাশ কৰিব পৰা নাই, আপুনি যিমান পাৰে ভাষা নাইকিয়া নিচিনা হৈছে। নিজে ৰিহাৰ্চল কৰি আৰু বেছি ভাল কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ। আপোনালোকে আমাক সহায় কৰিব আৰু আমি আছোঁ। ক'ৰবাত প্ৰগ্ৰেম পালে প্ৰগ্ৰেম থাকিলে আমি নম্বৰ খবৰ লৈ ল'ব। দিম। নম্বৰ ওচৰত আছে। আমি একেলগে প্ৰায় গোটেইখিনিয়ে একেলগতে যাম। আছোঁ। হয় আপুনি বেছি চিন্তা নকৰিব। ৰিহাৰ্চল কৰি পেলাই মাতটো আৰু অলপ ভাল কৰিব লাগিব, হয় নাই? এইখিনি একেলগে গান গাই থকা হৈছে যে, হয়, সেইকাৰণে মানে মোৰ মাতটো ভাগি গৈছে আৰু। অলপ প্ৰেক্টিচ ভালকৈ কৰিব আৰু ভাল হ'ব। বহুত ভাল লাগিছে। আপোনাৰ কণ্টেক্ট নাম্বাৰটো এবাৰ কৈ দিয়কচোন আমাক। মোৰ কণ্টেক্ট নম্বৰটো হ'ল 6003774471। আমাৰ ৰেকৰ্ডিঙৰ কাম প্ৰায় শেষ হৈছে। এতিয়া এখেতক আমি তেখেতৰ ঘৰত থোৱাৰ ব্যৱস্থাটো কৰিম। ঘৰত মানে ঢেকীয়াখোলালৈকে যাব তেখেতক তাত থোৱাটো ব্যৱস্থা কৰিম। লগ পাম। সহায় কৰি থাকিব এনেকৈ দেই, অকল এদিন দুদিন ভৱিষ্যতৰ কাৰণে। কৃষ্ণ মোৰ ওচৰত লৈ আহিবা, লৈ আহিবা, মাতি আছোঁ ৰ'বা। বাইক বছৰ বুলি কোৱাৰ লগে লগে বহি দিলে। এতিয়া মানুহজনক বিদায় দিয়াৰ পিছত ইয়াত সংগীত চৰ্চা অলপ চলি আছে। গাই দিয়া কিবা এটা। এতিয়া আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহি আৰবেন কাফেত চাহ খাবলৈ সোমাইছোঁহি। মোৰ চমোচাটো আনি দেই। কি খাব? এতিয়া আমাৰ চাহ খোৱা পৰ্বটো শেষ হ'ল। আজিৰ দিনটোত ঐশ্বৰ্যৰ লগত বিৰাট এটা বৰ ধুনীয়া মানে পৰিৱেশ এটা আজিৰ দিনটো কটালোঁ। এই মানুহজনক যিটো সহায় কৰিছে, লগতে আমিও আছোঁ, এই বস্তুটো আমি কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আৰু এইটো বিষয়ে ঐশ্বৰ্যই দুআষাৰমান ক'ব। আচলতে আজি ভাল লাগিলে গোটেই কামটো কৰি, আৰু আপোনালোকে ৰিলিজ হ'লে গানটো শুনিব আৰু সকলোৱে যিমান পাৰে তেওঁক মৰম দিব বুলি আশা কৰিছোঁ। আৰু এইটো ব্লগছ আচলতে মোৰ বন্ধু হয়, দাদাও হয়, ৰাজা বাইলুং ব্লগছ বুলি আছে। আপোনালোকে মৰম দিব আৰু খুব হাবি বননীয়ে ঘূৰি ফুৰি ভাল পায় মানুহজনে। খুব ভাল প্ৰকৃতিক ভাল পোৱা যেন ব্যক্তি, ভাল লাগিলে। আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। মোৰ বহুত মৰম শুভেচ্ছা আছে। আৰু আমি ভৱিষ্যতে যিখিনি প্লেন কৰিম সেইখিনি আপোনালোকক দেখাই যাম, আমাৰ লগত থাকিব। ধন্যবাদ। তো গাইজ, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভৱিষ্যতেও যাতে এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকক দেখাই যাব পাৰোঁ, তাৰ কাৰণে ছাপোৰ্ট কৰিব। ধন্যবাদ। জয় আই অসম।